হেল্ল' এভৰিৱান, মই আছোঁ বৰ্তমান নগাঁৱত। আমি আহিছিলোঁ নগাঁৱলৈ কিছুমান প্ৰয়োজনীয় বস্তু কিনিব লগা আছিলে। মোৰ মানে শ্বপিং কৰিব লগা আছিলে, বিশেষকৈ ছোৱালীৰ কাৰণে। সেইটো কাৰণে নগাঁৱলৈ আহিলোঁ। আৰু লগতে আমাৰ ইয়াত বৌহঁতো আহিছে। সিহঁত ঘৰলৈ আহিছে অৱশ্যে, নগাঁৱতে বৌহঁতৰ ঘৰ হয়। আৰু ছোৱালীকেইজনী যিহেতু এক্সাম শেষ হৈছে, সেইটো কাৰণে সিহঁতো মোমায়েকৰ ঘৰলৈ বুলি ফুৰিবলৈ আহিব। আমি একেলগে গুচি আহিলোঁ। আৰু আহোঁতে মই ইয়াত বিশালত আহিলোঁ, ছোৱালীৰ কাৰণে ড্ৰেছ কিনিব লগা আছিলে। বৌ মোৰ লগত আহিছে, তাইও মোক অলপ হেল্প কৰি দিলে, কাৰণ ছোৱালীক লৈ পেলাই মোৰ অকলে কষ্ট হয়। সেইকাৰণে তাই মোক সহায় কৰি দিলে অলপ। আমি এয়া দুই এটা বস্তু চালোঁ, চাই পেলাই ভাবিলোঁ ওপৰলৈ যাওঁ, কাৰণ তাইৰো কিছুমান বস্তু ল'ব লগা আছিলে ঘৰুৱা। সেইটো কাৰণে ওপৰলৈ আহিলোঁ। এনেকৈ একেলগে হ'লে ভাল লাগে, অকলে যে কিবা শ্বপিং কৰি তাৰ মজাটো নাই। চবেই একেলগে যেতিয়া মানে বিশেষকৈ আমাৰ ঘৰৰ আৰু ঘৰুৱা মানুহকেইজন একেলগে গ'লে তেতিয়া শ্বপিং কৰাৰ এটা মানে মজা এটা বেলেগ হয় আৰু। এনেকৈ আমি আহিলোঁ। হাজবেণ্ডে সেইখিনি সময়ত ভিডিঅ'টো বনাই দিলে বাৰু। মইতো ছোৱালীক কোচত লৈ আছিলোঁ, মই বনাব পৰা অৱস্থাত নাছিলোঁ। তাই দেউতাকৰ কোচতো নাথাকে, সেইখিনি সময়ত মোৰ লগতে থাকিব বিচাৰিছে। সেইটো কাৰণে মই উপায় নাই, তাই কোচত লৈ মই বস্তুবোৰ চাব লগা হৈছে। মই তেনেকৈ একো কিনিব নোৱাৰিলোঁ। দুই এটা বস্তু একে ইমাৰ্জেঞ্চি যিকেইটা আছিলে সেইকেইটা ল'লোঁ বাৰু, কাৰণ তাইক কোচত লৈ আৰু মই মানে একেবাৰে ভাল নালাগিলে, কাৰণ তাই আমনিও কৰি আছিলে। তাই বেয়া পায় তেনেকৈ বেছি সময় মানে আবদ্ধ হৈ থকা নিচিনা পায় যে, সেইকাৰণে অশান্তি পায়। আৰু এয়া আমি গ্ৰচাৰী অলপ কিনি ল'লোঁ, ভিতৰত গ'লোঁ তাতে। কেতিয়াবা এনেকুৱা নহয় যে এইবোৰ বস্তু আমি মানে ঘৰৰ ওচৰত নাপাওঁ, পাই যাওঁ, কিন্তু তথাপিতো অলপ ভাল লাগে আৰু এনেকৈ ওলাই আহিলে তাৰ এটা ফূৰ্তি এটাও হয়, অলপ মনটোও ভাল লাগে। সেইটো কাৰণে বুলিয়ে মই ওলাই আহোঁ। এনেকুৱা নহয় যে কিবা ইমাৰ্জেঞ্চি ইয়াৰ পৰাই ল'ব লাগিব বুলি কোনো কথা নাই। মই আমাৰ ঘৰৰ ওচৰৰ পৰাও তেনেকুৱা দোকানবোৰ আছে, বা তাতো লৈ ল'ব পাৰোঁ বাৰু। এনেই আৰু ফূৰ্তি লাগে অলপ, মোৰ শ্বপিং কৰি মই এনেও ভাল পাওঁ বাৰু। সেইটো কাৰণে ওলাই আহিলোঁ। আৰু এয়া ঘৰত সজাই থ'বৰ কাৰণে মই এটা ফুলৰ চিম্পুল চাই এটা ফুলৰ আৰ্টিফিচিয়েল ফুল ল'লোঁ। এয়া দেখিছেনে, ছোৱালী মোৰ কোচতেই। তাই দেউতাকৰ কোচলৈকো নাযায় আৰু তাই খুৰীয়েকৰ কোচলৈকো নাযায়, মোৰ লগতেই তাই থাকিবলৈ লাগে। এনেকৈ তাইক কোচত লৈ আৰু কিনো শ্বপিং কৰিম, যিকণ পাৰোঁ কৰিছোঁ আৰু। প্ৰয়োজনীয় যিকেইটা বস্তু আছিলে সেইকেইটা খৰখেদাকৈ লৈ আৰু মই দেৰি কৰি নাথাকিলোঁ, ঘৰলৈ গুচি আহিলোঁ, কাৰণ তাইও আমনি কৰি আছিলে। এয়া যিকেইটা বস্তু লৈছোঁ মই ঘৰত আহি পেলাই ভিডিঅ' এটা কৰি থ'লোঁ। আৰু দুই এটা বস্তু আছে, এইকেইটা আৰু মই মানে মোৰ গাড়ীতে থাকিলে, মই উলিয়াৱাই নাই। এয়া তাইৰ ড্ৰেছকেইটা, মই ড্ৰেছ বেছি ল'ব নোৱাৰিলোঁ, ভাবিছিলোঁ কেইযোৰমান বেছিকৈ ল'ম, কিন্তু তাইৰ ড্ৰেছ মই জোখত নাপালোঁ। সেইকাৰণে যিকেইটা পাইছোঁ সেইকেইটাকে লৈ আহিলোঁ আৰু। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰি দিব। আৰু ছোৱালী দেখিছেনে, তাই গোটেইখিনি বস্তু লাগে মানে খেলিবলৈ। তাই গোটেইখিনি একেলগে দেখি পগলা হৈ গৈছেগৈ পূৰা। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব। আজিলৈ আহিছোঁ ইমানেই, বাই বাই।